নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ব্লগছ লৈ মই প্ৰিয়াংশী আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আমি আহি পাইছোঁহি গ্ৰন্থমেলা আমাৰ নগাঁও নেহেৰুবালি ফিল্ডত হৈ আছে। ব'লকচোন কেনেকৈনো হৈছে দেখাম। ইয়াতে আমি টিকেট কৰিলোঁ, 10 টকাকৈ টিকেট কৰি ল'ব লাগে ভিতৰলৈ যাবৰ কাৰণে। তাৰপিছতে ভিতৰলৈ সোমাই আহিছোঁ। দিনতে আহিছোঁ। এয়া ভাইটি দেখিছেনে, চবতে মোবাইলটোৱে তাৰ খালি মেইন আৰু এই দুজনী ভাইটিৰ লগৰ ছোৱালী। আমি 4টাই আহিছোঁ। আৰু মেলা বুলি ক'লে গোটেইখন এবাৰ ঘূৰি আগত নল'লে ভালেই নালাগে। আগত গোটেইখন ঘূৰি পেলাই চাই লওঁ, তাৰপিছতে কি কিনিম আৰু সৰু সুৰাকৈ কিবা কেইটামান। আৰু এই গোটেই দোকানবোৰ চাই বৰ ভাল লাগে নহয়নে বাৰু। আৰু মোৰ চেনেলটো যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক এটা কৰি দিব, আৰু কিবা ভুল দেখিলে কমেণ্ট কৰি জনাব। আৰু এয়া আহিলোঁ আমি চকৰিখিতি ফালে। আমি দিনতে আহিছোঁ দুপৰীয়া সময়ত, গতিকে চকৰিবোৰ এতিয়া নচলাই, আবেলি হ'লে চলাব। আৰু এয়া সৰু পোৱালি তাৰ আকৌ আৰম্ভ হৈছে, সৰু পোৱালি বাচ্চা নিচিনা কামবোৰ কৰিবলৈ। আৰু এইবোৰ দোকান আমাৰ বেছি ভাল লাগে নহয়নে। তাৰপিছত আহিলোঁ অকণমান কিবা এটা খাওঁ বুলি। আৰু ইয়াতে চাওমিনকে খালোঁ, বেলেগ বিশেষ ইমান নাখালোঁ। দুপৰীয়া সময়ত ঘৰত গৈ ভাত খাবগৈ লাগিব। আৰু ইয়াতে আমি চাওমিন খালোঁ 4টাই, চাই লৈ পেলাই তাৰপিছত ঘৰলৈ বুলি ওলালোঁ। ৰ'বচোন, ঘৰলৈ বুলি গ'লে অলপ ভাগৰো লাগিছে, গৰমো লাগি গৈছেগৈ ৰ'দত। তথাপিতো শান্তি নাই। আকৌ ঘৰ আহি পাই পেলাই আকৌ কাপোৰ কানি সলাই মায়ে পঠালে বহমপুৰলৈ কিবা এটা কামত। ভাইটি ডাঙৰহে হৈছে দেই, বাকী দায়িত্ব চব ঘৰৰ মোৰেই। বাকী আকৌ এটা ভিডিঅ' লৈ আহিম। আজিলৈ বাই বাই।